পাৰ্কত আহিছোঁ অমৃত উদ্যান গুৱাহাটী হেংৰাবাৰীত আছে নতুনকৈ অপেনিং হৈছে মই অকলে অহা নাই ময়ূৰ আহিছে মেয়ন আহিছে আৰু অনুৰাগ আহিছে থৈ দিয়া আছে ইয়াতে ধুনীয়া ফ্ল'ৰতে লাইট পৰি আছে যেন মানুহে ৰাতি আহিলে দেখা পায় আৰু উজতি নোপোৱাৰ কাৰণে দিছে হোৱাট এ নাইচ প্লেচ যিহেতু নতুন হয় এইখন আপোনালোকেও আহি ইয়াতে চিল কৰিব পাৰে পাৰ্কখন বহুত ধুনীয়া জেগা মানে ধুনীয়া হৈ আছে আপোনালোকে আহি ইয়াতে চিল কৰি মাইণ্ড ফ্ৰেছ কৰি আহিব পাৰে যাব পাৰে মানে আহিব পাৰে নহয় যাব পাৰে মাইণ্ড ফ্ৰেছ কৰিকে যাব পাৰি ইয়াতে ইফালে দেখিছোঁ স্কেটিং হয় এক কাম কৰোঁ নেকি টাৰ্নেলৰ ভিতৰেদি সোমাই যাওঁ অলপ এইফালে যাবা কিবা সোমালে কৰি আছে আবেলি হ'লে মানে উৎপাত বাঢ়ে বহুতখিনি ভুকিলোঁ বহুতখিনি কৈ আহিলোঁ বাট এতিয়া ময়ূৰক দি আছোঁ কেমেৰা ময়ূৰে যি কয় খোৱা টাইম হৈছে বহুতখিনি আমি লোৱা কি ক'ম আৰু আপোনাৰ বিশেষ একো নাই আৰু ভাল লাগিছে একো ভাল লগা নাই এতিয়া গান বজি আছে পকেট লাগিছে তথাপিও মই আপোনাক বহুত চব কৈছোঁ মানে গানটো ইয়াত শুনা নাপায় আৰু গাইজ আমাৰ বহুত ভাল লাগিছে বোলে কেনেকুৱা ভাল লগা নাই মোৰ বিৰাট বেয়া লাগিছে পইচা কৈছিল নেকি এনেই কৈছোঁ ভাল লাগিছে কিন্তু বহুত ভাল লাগিছে মানে গাইজ মানে ভাল লাগে কেতিয়াবা তাৰমানে অমৃত উদ্যান গুৱাহাটী আচলতে মই এটা কথা মই কৈ দিওঁ আচলতে মই এটা কথা কৈ দিওঁ মানে পইচা ল'ব নালাগিছিল ন কিবা জি এম টি নে কিবা জি এম ডি কিবা এনেকৈ লিখা আছিল অঁ মানে যিটো মানে ফিজ লয় 30 টকাকৈ এইটো আচলতে এনেকৈ ল'ব লগা বুলি মই বাকী নাজানো বাৰু যদি প্ৰাইভেট কিবা ছেক্টৰে কাম কৰিছে ল'ব লাগিব যদি ফুল্লি গভৰ্ণমেণ্ট আণ্ডাৰত হয় এইটো কি ক'ম আৰু নহয় নাই ক'ৰবাত পাৰ্কখন বেয়া লগা বুলি এনেই কৈ আছিলোঁ ভাল লাগিছে কিন্তু মানে শ্ৰদ্ধাঞ্জলিখন বেছি ভাল লাগে শ্ৰদ্ধাঞ্জলি পাৰ্কখন ইয়াতকৈ বেছি ভাল লাগে সেইখনতো বহুত পুৰণি পাৰ্ক হয় পুৰণা পাৰ্ক হয় ঠিক আছে ইয়াতে পাহাৰৰ নিচিনা গোটেইখিনি খোজকাঢ়িব ভাল আৰু স্বাস্থ্য কমৰ কাৰণে ভাল আছে ৰাতিপুৱা যদি আহে আপোনালোকে ইয়াতে অকণমান যদি খোজকাঢ়ে চৰ্বি কমি যাব চৰ্বি একদম 100% হ'ব কাৰণ এনেকুৱা আৰু এনেকুৱা 30 টকাত 300 গ্ৰাম চৰ্বি কমিব
একচুৱেলি আমাৰ এইটো ভাল লাগিছে কিন্তু ৰিলিফ বুলি কয় এইটো ভাস্কৰ্য নহয় ভাস্কৰ্যটো বেলেগ এইটো ৰিলিফ বুলি কয় চাই থাকক ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক নেকি শ্বেয়াৰ কি কয় এলিফেণ্ট বেবী এলিফেণ্ট নিউজ লাইভৰ এজন জনপ্ৰিয় নিউজ এংকৰ বুলি ক'লে ভুল হ'ব জনপ্ৰিয় সাংবাদিক বুলি ক'ব লাগিব দীপ কুমাৰ বৰুৱা তেখেতক লগ পালোঁ ভাল লাগিলে আকাশদ্বীপৰ ভিডিঅ' চাবলৈ ভাল লাগিলে চাইছে আকাশদ্বীপৰ ভিডিঅ'টো ভাল হৈছে ভাল খুব ভাইৰেল হৈছে বহুত ভাইৰেল হৈছে বহুতখিনি মানে চেটেলাইট চেনেলটো দিছে কিন্তু ৱেব পৰ্টেলবিলাকে দিছে টাইমেটেও দিছে এনেকৈ কিবাকিবি দিছে ভাল পালে ভাল লাগে আৰু বহুতখিনি ঘূৰিলোঁ ঘূৰি আহি আমি ইয়াতে বহিছোঁ এতিয়া বৰ্তমান চিল মাৰিম অলপ ইমান মানে উন্নত মানুহ নহয় বাৰু জাষ্ট মানে এনে বেছি দিন হোৱা নাই এইটো মানে বেছি দিন হোৱা নাই ন এইটো জাষ্ট ধৰি লওক কিমান দিনমান হৈছে ইয়াত অনুমান 2 মাহ 2 মাহত ইমানখিনিও মানুহ ৰিলেক্স ফিল পাব আৰু ৰিলেক্স ফিল পাব সেইখিনিতে সমাপ্ত কৰিলোঁ অলপ ক্লাছ গেটলৈ ওলাই যোৱাটো